এখন লাভ ম্যারেজ না অ্যারেঞ্জ ম্যারেজ কোনো কুই নাই কিন্তু আমাক এনেকা করে হেল্প নকৰে কেটা লগাই কি কৰে হাত বানাবা জানে কিন্তু জুইয়ে ধৰব না জানে সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো মোৰ লগত আছে এখন পলাকবাৰী লটাৰী খেলাৰ এখন টিকট মানে মই সেইদিনাখানি পলাকবাৰী ৰাখছাবা গেছিলো আপোনালোকে যদি মোৰ মিনি ব্লগটো চাইছে গমে পাইছে তাৰ পৰা এখন টিকট কাটি আনিছিলো 100 টকা দি এতিয়া আৰু ৰিজাল্টটো চাব লাগে এতে থাৰ চাৰ কিবা কিবি আছে পাঙে নেকি খন্দা কি হয় এখন নাজানো আৰু তো টিকটৰ নাম্বাৰটো আছিল এইটো 313228 এয়া তো 313228 এটা ৰিজাল্টটো চাং আৰু এ কিবা এখন পালিও হ'ব ঘন্টা স্কুটি এই সিটি চাং মোবাইলটো দিয়াচোন দি মোবাইল দি জলদি ও ভাই সাহেব বাবা লাগে মা কসম কইছো আয়ো মা হাৱাই না পালা এয়া গাইস হ'ব ফুটা কপাল ঘন্টা 100 টাকাটো হাহে খালা গাইস জানো এতৰ কবাৰ খান যে ফুটা এনে পইচা গলে খেদাই লাভ নাই যা কাম কৰিব যা হয় নেকি বাহ ইমান হেকা কৰি দম দে ৰাতি পাই ওই আৰু কিনে গালত কিছি চাং কিনে খুজা আছে খৰ খাইছে নেকি নে 100 বাপে জৰ 1000 বাপে খৰ কিন্তু মোক ঠকাই ফেলে কিবা কিবি আগতে কিবা বেলেগ আপাক লাইন সেন মারছিল হিগলা কথা মোক কোৱা নাই কিনে পাপ লাগছে নেকি মিছা কথা কৈছে কিনে খৰ খাইছে এতে পাপ লাগিলে বিলে খৰ খায় কেতা লগাই কি হৰে কেতা লাইন মারছিল মোক দি মোবাইল দিবা সরা হি কি আইছে জানা গাইস মই যে গলো আমরা 100 বেচার 1000 বাপে খৰ মৰো যে কিনা হাততে খৰ খাইছি হি গলে আই আছে বাকি যিকিন সকল ৰাতিপুৱা ধেমালি কৰিলো আপোনালোকৰ লগত এতিয়া কামত যাব ওলাইছো মানে যেহেতু আখনৰ মা পৰিলে না আখনৰ মা পৰিল মানে আৰু মানুহবিলাকে বিয়া চিয়া পাতা আৰম্ভ কৰি দিছে আৰু মানুহবিলাকে যে মানে বিয়া পাতব আমাৰ মানে পেণ্ডেলত কাম কৰা চুলিগিলাকৰ কাম বনাই থাকব আৰু মানুহগিলা বিয়া পাতি থাক আৰু আমি কাম কৰি থাকিম পইচা লাগে না বহুত দিন বহিলো এতিয়া কাম কৰিব যাং আৰু দেই গাইছ আজি আমাৰ জামবাৰীত কাম হ'ব তাকে যা আছো এতিয়া বাইক লৈ এইফালে যা আছো ধুনীয়াকে তো আহিবলো আমাৰ আজিৰ কাম কৰা জাগা মানে এইখন পেণ্ডেলত আছে কাপোৰৰ কাম হ'ব আৰু মাগে চুলিবিলাক আইছে এইগিলা টপলা টপলা দেখাই পাইছে মানে ইয়াতে হ'ব আৰু এতিয়া কাপোৰ কাৰণে লগাব লগা আছে এইফালে কাপোৰ টপলা আনি ৰেডি আৰু এইফালে মানে মই বাছা কেইডাল আনি জোগাৰ কৰি থৈ দিছো আৰু ডিজাইনটো মানে ময়ে বনাম আজি আমাৰ এইফালে বছে চাই আছে কি বছ মোকে আজি হেড মিস্ত্ৰীটো বনাবি নেকি হা আৰু এই বিয়াখনত কইনাৰ বিয়া আৰু কইনাজনী মোৰ কাষতে আছে বাইদেউ হাই বিয়াৰ আগতে খুব ইচ্ছা থাকিল থ্যাংক ইউ আৰু তোমাৰ ভিডিও চাই থাকো দিয়ক বাকি এটা কথা সুধিম বিয়া পাবি নেকি আবে সালে আপোনাৰ যে বিয়াখন লাভ ম্যাৰেজ না অ্যারেঞ্জ ম্যাৰেজ লাভ ম্যাৰেজে হয় লাভ ম্যাৰেজ দে দুয়োকে মানে খুব ইচ্ছা থাকিল আৰু আগতেকে বিয়াৰ পাছত তেতিয়া দিমলা ভালে খুলে যায় তাকে কামনা কৰিছো আৰু বাকি আমিও কামবিলাক এটা ভালকে কৰো আৰু মজাকে এইফালে আৰু বাবুই আমাৰ কাপোৰ কাটি আছে গাৰ্লফ্ৰেণ্ডৰ লগত নেকি নহয় বসে মোৰ গাৰ্লফ্ৰেণ্ড নেকি দিয়ক কাপোৰ কাটি আছে এইফালে আমাৰ বাবুই এতিয়া আৰু কামত লাগি যাওঁ আৰু নাকি তো আমাৰ বাঁহৰ ফ্ৰেমটো ধুনীয়াকে বনোৱা হ'ল আৰু আমি জগদীশৰ লগত কৰি আছো এতিয়া আমি ইয়াতে মানে কাপোৰগিলা লগাম আৰু এইটোৱে মেইন ডিজাইনটো শেষত গম পাব আৰু কেনে ডিজাইন হ'ব এনে এইটো যদি দেখা পাইছে আপোনালোকে আগৰ ভিডিঅ' যদি চাইছে আপোনালোকে আজিও সেই সেনেকা নিচিনাই হ'ব আৰু এইফালে আমাৰ ভাইবিলাকে কাম কৰি আছে তোতে এইফালে আমাৰ অংকুৰ ভাইটি তো কাম কৰি আছিলো আৰু কাম কৰি থাকোতে আমাক বিয়া কৰে ধুনীয়াকে গাখীৰ চাহ আৰু এই লাড্ডু দি চাহ দিছি এয়া এজন নাৰিকলৰ লাৰু আৰু এইফালে গাখীৰ চাহ ঐ কোনে খাব পোৱা নাই জলদি এই আমাৰ কইনাজনী দিছে আৰু ধুনীয়াকে বনাই এয়া আমাৰ মানে ৰাতিপুৱা আমাৰ চুলিকেইটা আহি নাৰিকল চাৰিকল কাটি দিছে আৰু হেল্প কৰি দিছে তাক অলপমান ঐ খানা নাখা এতিয়া আৰু ধুনীয়াকে খাওঁ আৰু এই দিছে লাৰু এই মামা হাতে কাটি দিছিলি না নাৰিকল কেইটা দে কেনে টেষ্টি হৈছে খাইছা একবাৰ খাইছা না একবাৰ কেনে বঢ়িয়া বুঢ়িয়া বুলি কৈছে আৰু খাই চাওঁ দে আৰু এটা এই ফাটাটোকে খাই চাওঁ আৰু মই এইটো তো আমাৰ ডিজাইনটোত মানে কাপোৰ চাপোৰ মাৰা হ'ল আৰু এতিয়া আৰু ওপৰত দাঙি দিব লাগে এই তাত কি কয় হেৰি দিব লাগে আৰু আলাই দিব লাগিব আৰু ৱালৰ ডিজাইনটো এনেকা এয়া আমাৰ 50 টকা ডিজাইনটো বনাই আছে এনেকা মানে এইখন এই পিংক কালাৰৰ হেৰি কি কয় এইটো এইখন কি নাম আছিল এইখন কাপোৰৰ এইখন কাপোৰৰ নাম কি আছিলে নামে পাহৰিলো নহয় মই কামত বহুত দিন অহা নাই না নামে পাহৰিছো ঐ বাবা এইখন কাপোৰৰ কি নাম আছিলে এইখন ফেন্সিং এই পিংক কালাৰৰ ফেন্সিং আলাই দিছো
মানে ৱালখন দেখা তেনেকা হেন লাগব আৰু এইটো উঠাই দিলে গম পাব আৰু কেনা হেন লাগে চেচ দি গাজালে পিন্ধিলা সৰ্বনাশ গাজাল নহয় দে কিবা কাটাহে পিন্ধিছিলা গাজালে পিন্ধা বুলি ভাবছিলো খালি ভৰিতে খোজকাঢ়ি থাকো নাই বিলাক কাপোৰবিলাক লেতেৰা হৈ যাব নতুন কাপোৰ আৰু কাপোৰ লেতেৰা হ'লে আৰু মানুহৰ উঠি যাব জ্বৰ কোনে মাত্ৰ কিনি আনিছে কাপোৰগিলা হয় নহয় বাবু কচোন আৰু মোটামুটি এতিয়া 1মান বাজিল পেটত ভোক লাগে আহি আছে সেইকাৰণে আমাৰ এইফালে ভাইটিয়ে ভাত বনাই আছে আমাৰ দুপৰীয়া সাজৰ কাৰণে এইগিলা এই গৰৈ মাছ পুৰা দিছি মজা হ'বচোন এই বেঙেনা আছে নে নাই আৰু বেঙেনা খুজিব লাগিছিল বেঙেনা দিলে মস্তি লাগিল হয় আৰু এইফালে দালি বনাই আছে আমাৰ ভাইটিয়ে আগে পিছে তেনে ঘৰত ভাত চাত বনোৱা আৰু হা মজা মজা আৰু কইনাজনী পুৰা এচিষ্টেণ্ট পুৰা আহি আছে দি আছে পুৰা যোগাৰ দি আছে তো মানে বেছি সময় নাই আৰু খাম আৰু অলপ পাছত ভোক লাগছে নেকি তো আৰু আমাৰ এয়া বাইদেৱে ধুনীয়াকে মানে হেল্প কৰি আছে আমাৰ বাবুক এয়া এই হেৰি জলকীয়া কাটি দি আছে এই দালিত আৰু পিঁয়াজ কাটি দিব এতিয়া কোনো কুইনাই কিন্তু আমাক এনেকা কৰি হেল্প নকৰে যিমান গিলা বিয়াত কাম কৰিলো না বাবু আমি কিন্তু আপুনি যে আমাক কিন্তু হেল্প কৰি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই না হয় শংকৰ কচোন তই কিছুমান জাগাত যাং কাম কৰবা মানে একো নকৰে আৰু বুজিছো যি মানে বনাই দিছে বস্তু ওলাই দিছো কৰি খাৱা খাবি নাখোৱা নাই কিন্তু বাইদেউ ধুনীয়াকে আমাক মানে সেই কৰি আছে আৰু মানে মাছখিনি পচন্দৰ লাগছে আৰু এইটো কাৱৈ মাছ এইফালে গৰৈ মাছ মজা পিটিকা হ'ব দে ভালকে বনাবি দে খং উঠি থকা হেন পাইছো কিয় চকু দি পানী ওলাই আছে আৰু কিয় কান্দিছা নেকি দে 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 আৰু আমাৰ ৰান্ধনীৰ এটা মেইন প্ৰব্লেম হ'ল ভাত বনাবা জানে কিন্তু জুইয়ে ধৰিব নাজানে সি এই আমাৰ বাইদেৱে জুই ধৰি দিছে কি হ'ব ইয়াৰ লগত তো আমাৰ ডিজাইন উঠি গ'ল ওপৰত এইয়া পুৰা একদম বান্দৰৰ নিচিনা মানুহ উঠি গৈছে ওপৰত এইয়া নাচাকে এইয়া এনেকা কৰি বিট বান্ধে ইয়া চাইছা না এইটো চাইছা না এইটো সেইফালে মানে এতিয়া আৰু তাৰ কাপোৰগিলা এই বাজাৰত ধুনীয়াকে মাৰি দিম আৰু মজাকে হৈ গ'ল আৰু ডিজাইন এই আৰু বিয়াৰ ডিজাইন আৰু কি আৰু এইয়া সিফালে মাৰা আৰম্ভ কৰি দিলে সি এই মামাই আমাৰ সিফালে মাৰি আছে কাপোৰখন এইয়া এই মাৰি আছে ইফালে এতিয়া আৰু মই এইটো চাইডৰ কাপোৰখিনি মই এইবাৰ এয়াৰপ্ৰে সেটাকে মাৰি যাম আৰু মজাকে দেচোন দিদি দে কাপোৰখন একবাৰ লাগ পাই নাপাই তাতে জুখি চাইছো এইয়া সেইটোৰ পৰা দিছে মই ধৰছো একদম কোনো মতে পাইছি একদম টানি টানি মাৰিব লাগিব বন্ধাকা অলপ মানে কাপোৰ কেইখান কাটা তলপান সেই হৈছে মানে এই 3 ইঞ্চি 4 ইঞ্চি মান যদি বেছিকে লাম্বাকে কাটিল হয় মজাকে পালা হৈ যালে এই বাদাল কোনো মতেহে পাই ইডাল বাহ দিতে এই কাপোৰ কেইখান মাৰবা লাগিব এতে মানে 3 ইঞ্চি মান যদি হেন বেছিকে লাম্বাকে কাটিল হয় মজা হলা হয় আৰু দে তো এইয়া আমাৰ চুলিগিলা ভাত খাব বহি গেছি এইয়া মামা এইয়া একদম দুপৰীয়াৰ খানা আমাৰ এইয়া বেঙেনা ফ্ৰাই এইটো কি তিলৰ চাটনি তো মাছৰ পিটিকা এইটো কিবা চাটনি আৰু এইফালে কিবা সেউজীয়া শাক মজা আৰু আইটেম আজি নাখাৱাহে কথা নাকি ভাত খাব বহিলো কিন্তু এটা বস্তু আনা নাই লগত পানীটো আনা নাই খাবা আনছা নেকি পানীটো আনছি দেখি পানীটো নহ'লে মানে ভাতকেইটা গলতে ভিজে মোৰ পানীটো লাগে আৰু লগত এতিয়া আৰু খাওঁ আৰু মস্তিকে ওপৰত কাজাল মাৰি আছো কাপোৰৰ কাম কৰি আছো এইয়া ডিজাইন হয় আৰু আৰু ডিজাইনটো এনেকা হ'বলৈ গৈ আছে গাইজ এইটো হাতুৰি আৰু এইটো ৰিক্সা গাইছ এইটো মাজুলী সম্পত্তি চাংকৰ সম্পত্তিটো একবাৰ দেখাই দি বাঁহৰ হিৰিত বনাই দিছি তো আমাৰ ডিজাইনটোত ওপৰত কাপোৰ মাৰা হ'ল এইয়া ক্লিয়াৰ হৈ গ'ল এই আমাৰ তোতে লাষ্ট সিখানে আছে লাষ্ট ফিনিচিং সিখান দিবা আছে সিখান হ'লেই হ'ল বাকী ওপৰৰ পৰা ডিজাইনটো দেখাত এনেকা নিচিনা আৰু এই সি আৰু আমাৰ ওপৰত কিবা কৰি আছে অলপমান তাৰ গন্ধগোল হৈছে যাতে সেইকাৰণে তাতে উঠি কিবা এটা কৰি আছে এতিয়া আৰু এই সেইফালে আছে আমাৰ ৰাস্তাখিনিত চিলিং মাৰবা আছে তলত নামি আহিলো আৰু ডিজাইনটো আপোনালোকক এবাৰ দেখাই দিছো এইটো এনেকা নিচিনা হ'ব ডিজাইনটো আৰু মানে লাইট চাইট দিয়া হ'ব আৰু লাইট চাইট লগালে বেছি ভাল লাগব বিয়াটো মানে 27 তাৰিখেহে আজি কেই তাৰিখ 20 তাৰিখ বহুত আগতীয়াকে কৰি আছো আৰু কামবিলাক আৰু এখন মানে বিয়া 27 তাৰিখে আছে আৰু সেই বিয়াখন হৈছে দৰাৰ বিয়া মানে দৰা কইনাৰ বিয়া দুখন বিয়া কৰি ৰাখছে আমাৰ মালিকে এতিয়া এইখন বিয়া কমপ্লিট কৰি দৰাৰ ঘৰত যাব লাগব কাম কৰবা কইনাৰ বিয়া আগত এইফালে আমাৰ কইনাও পুৰা একদম হাতে কামে লাগি গৈছে একদম এইয়া কিবা কিবি কৰি আছে সেইফালে ৰং দি আছে মন্দিৰটো ধুনীয়াকে এইফালে হা এইফালে ৰং দি আছে মন্দিৰটো ধুনীয়াকে তো এনেকা আৰু ডিজাইনটো মানে লাইট চাইট লগালে ভাল দেখা পাব আৰু আপোনালোকে সেইটো তো কাম চাম কৰি ঘৰত আহিলো আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে বাই বাই